মই এইবোৰ কেৱল তোমাক পাবলৈহে কৰিছো ৰাজীৱ। প্লিজ মোক একচেপ্ট কৰা। আজি গোলাপী আকৌ গুৱাহাটীলৈ আহিল এম এ কৰিবলৈ। আজিৰ পৰা মই বহুত সুখী গোলাপী। এতিয়া আৰু নেটৱৰ্কে ডিষ্টাৰ্ব কৰিব নোৱাৰে গোলাপী। মন গ'লেই লগ কৰিব পাৰিম। তুমি বহুত নিলাজ হৈছা ৰাজীৱ। এনেকৈ গভীৰ প্ৰেম সাগৰত সিহঁতৰ দিনবোৰ পাৰ হ'ব ধৰিলে। আৰু ৰাজীৱে গোলাপীক মৰমতে ৰজি আৰু গোলাপীয়ে ৰাজীৱক ৰাজ নামেৰে মাতা আৰম্ভ কৰিলে। সময় বাগৰাৰ লগে লগে তাইও পঢ়াত ব্যস্ত হৈ পৰিল বেছিকৈ। আনফালে ৰাজীৱেও চেম্বাৰত পেচেণ্টৰ পৰা আহৰি নোপোৱা হ'ল। ৰজি, আজি মোৰ বাৰ্থডে উপলক্ষে হোটেল বিভান্তাত এটা পাৰ্টি এৰেঞ্জ কৰা হৈছে, য'ত কেৱল মাত্ৰ মোৰ বন্ধুখিনিয়েহে নিমন্ত্ৰণ কৰা হৈছে। আৰু এই সম্পূৰ্ণ পাৰ্টিটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছা তুমি। সেয়ে তুমি মোৰ সৈতে পাৰ্টিত এটেণ্ড কৰিলে মই বহুত সুখী হ'লোহেঁতেন। নালাগে নেকি ৰাজ? য'ত মোৰ কোনো চিনাকি মানুহ নাথাকিব তাত মই ইমান ভয় খাব নালাগে, তাত তোমাৰ চিনাকি লিলিও থাকিব। হ'লেও দিয়াচোন। প্লিজ ৰজি, প্লিজ। ঠিক আছে ব'লা। ৰজি, ইমান লাজ কিয় কৰিছানো? মই আছো নহয়। ৰাজ, তেনেকুৱা কথা নহয়। হ'লেও দিয়াচোন। ইটছ অ'কে, মই আছো তোমাৰ লগত। Happy birthday to you. Happy birthday to you. সকলোৱে বহুত ফূৰ্তি কৰিলে। কেক কাটিং হোৱাৰ পিছত সকলোৱে খোৱা লোৱা কৰি গুচি গ'ল। গোলাপীয়েও যাবলৈ ওলাই ৰাজীৱক দেখা নাপায় তাক বিচাৰি বাহিৰলৈ ওলাই গৈ যিটোহে দেখিলে যেন তাইৰ মূৰৰ ওপৰৰ আকাশখনহে খহি পৰিল। অলপ আন্ধাৰ ছায়াত ৰাজীৱে এজনী ছোৱালীক সাৱটি ধৰি কৈ আছে, আই লাভ ইউ মাই চুইট হাৰ্ট, আই লাভ ইউ ভেৰি মাছ। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। মই তোমাক অতি সোনকালে নিজৰ কৰি ল'ব বিচাৰো। আই লাভ ইউ মাই লাভ। গোলাপীয়ে আন্ধাৰ ছায়াৰ বাবে ছোৱালীজনীৰ মুখখন দেখা নাই। তাতে আকৌ ছোৱালীজনীয়ে তাইৰ ফালে পিঠি দি আছে। তাই আৰু চাই থাকিব নোৱাৰিলে। ৰাজ! ৰজি! ৰাজীৱে এতিয়াহে তাক ধৰি থকা ছোৱালীজনীক চাই দেখে এয়া লিলি। লিলি ৰাজীৱৰ শৈশৱৰ বান্ধৱীহে, যাক সি গোলাপী বুলি ভাবি আছিল। ছোৱালীজনী লিলি বুলি গম পাই আৰু এটা ডাঙৰ আঘাত পালে গোলাপীয়ে। ঐ হাৰামজাদি স্বাৰ্থপৰ ডাইনী, তই ইমান বেইমানি কিয় কৰিলি? ৰজি, প্লিজ ৰজি, তুমি ভুল নবুজিবা। বাহ ৰাজ বাহ। অহ চৰি মিষ্টাৰ ৰাজীৱ চৌধুৰী, তুমি কিন্তু মোক ভালকৈ ঠগন দিলা দেই। মানিছো আপোনাক। তুমি মোক ভুল বুজিছা ৰজি। হ'ব, আপোনালোকৰ গোপন অধ্যায় মোৰ চকুৰ আগত পৰাৰ পিছত মোক আৰু আপোনালোকে বুৰ্বক বনাব নোৱাৰে। মই আগতেই যদি আপোনালোকৰ এই ফটোবোৰ চাই বিশ্বাস কৰিলোহেঁতেন, তেনেহ'লে আজি এইবোৰ দেখা পাবলগীয়া নহ'লহেঁতেন। ফটো? তুমি এইবোৰ কি কৈ আছা আৰু কি ফটোৰ কথা কৈ আছা নো? হ'ব, এতিয়া আৰু মোক এইবোৰ সুধিব নালাগে। আজিৰ পৰা আমাৰ সম্পৰ্ক ইমানতেই শেষ। মোক আৰু কেতিয়াও কণ্টেক্ট নকৰিবা। ৰজি, শুনাচোন প্লিজ, মোৰ কথা এবাৰ শুনাচোন। তাইক যাবলৈ দিয়া ৰাজীৱ, তোমাৰ লগত মই আছো নহয়। তই এইবোৰ কি কৈ আছা? মইতো ঠিকেই কৈ আছো। তাইক যাবলৈ দিয়া, তাইৰ সলনি মই তোমাক মৰম দিম। মই তোমাক বহুত ভাল পাওঁ ৰাজীৱ। হোৱাট ৰাবিছ, তই এইবোৰ কি বলকি আছা? আৰু গোলাপীয়ে মোক কি ফটোৰ কথা ক'লে? মানে ময়ে তাইক আমাৰ দুটাৰ ফটো এডিটিং কৰি দিছিলোঁ কেইদিনমান আগতে, যাতে তাই তোমাৰ জীৱনৰ পৰা আঁতৰি যায়। আৰু সেইবোৰ দেখাৰ পিছতো তাই আঁতৰি নোযোৱাৰ বাবে আজি মই তোক মোৰ বান্ধৱী বুলি ক'বলৈ লাজ লাগিছে। তই ইমান ঘৃণনীয় কাম কৰিব পাৰানে? মই এইবোৰ কেৱল তোমাক পাবলৈহে কৰিছো ৰাজীৱ। প্লিজ মোক একচেপ্ট কৰা। আজিৰ পৰা তোৰ লগত মোৰ সকলো প্ৰকাৰৰ বন্ধুত্ব শেষ। ইয়াৰ পিছত তই মোক কোনোদিনে এক ছেকেণ্ডৰ বাবেও ডিষ্টাৰ্ব নকৰিবি।
ৰাজীৱে লিলিৰ সৈতে সকলো প্ৰকাৰৰ বন্ধুত্ব শেষ কৰি লিলিক তাতে এৰি গোলাপীৰ ওচৰলৈ গ'ল। গোলাপী, অ' গোলাপী। গোলাপীক ৰুমত নাপায় ৰাজীৱে নিজকে অপৰাধী যেন অনুভৱ কৰে। এয়াই সিহঁতৰ শেষ সাক্ষাৎকাৰ। 6 মাহমান পিছত মুম্বাইলৈ ভাল সুবিধা এটা পাই আপোন চহৰখন আপোন মানুহখিনিক এৰি গুচি আহিছিল। গুচি অহাৰ একমাত্ৰ কাৰণেই আছিল গোলাপী, কিয়নো সি তাইক হেৰুৱাই সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। আৰু তাক তেনেকৈ কষ্টত দেখি তাৰ মাক দেউতাক হালেও যথেষ্ট কষ্ট পাইছিল। লগতে গোলাপীৰ স্মৃতিয়েও তাক তাত শান্তিত থাকিব দিয়া নাছিল। সেয়ে সি তাৰ পৰা এক প্ৰকাৰ পলাইছিল। সন্মানীয় দৰ্শক মণ্ডলী, পুনৰ মিলন, এক ৰোমান্টিক প্ৰেম কাহিনী। এই সংকলনটিৰ পৰৱৰ্তী খণ্ডগীতি উপভোগ কৰিবলৈ আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট, লাইক কৰি নটিফিকেশ্যন বুটন অন ৰাখক। ধন্যবাদেৰে ৰং আৰু ৰগৰ।